অ' ছাৰ বাহিৰত কিয় ৰৈ আছে ইমান ৰ'দ পৰিছে অ' ছাৰ ছানবাৰ্ণ পৰিব আপোনাৰতো অলপ পৰিছে আপুনি ছানস্ক্ৰীম লগাবচোন এজনী মনে মনে থাক সেইফালে যা ছোৱালী এই মোৰো ছানবাৰ্ণৰ চিনাকি নাই মাত্ৰ তালুখন অলপ মুচি থাকিব টপা বুলি ঠাট্টা কৰিছে মোক গড প্ৰমিছ নাই কৰা টপা মানুহ মোৰ ভালেই লাগে সঁচানে একদম সঁচা কথাটো শুনি ভাল লাগি গেলে ৰাতিপুৱাৰ পৰা মোৰ খঙে উঠি আছিল কিন্তু তোৰ কথা এটা শুনি ভাল লাগি গেলে কি কথা নাই তুমি জানবা নালাগে দে আচ্ছা এই তুমি যে কৈছিলা টপা মূৰৰ মানুহটোক ভাল লাগে বুলি এইটো সঁচা না সঁচা মোৰটো চিকচিকাই থাকে যে মোৰ বৰ ভাল লাগে ছাৰ থেংক ইউ দেই থেংক ইউ ভেৰি মাছ মই বাথৰুমটো চাফা কৰি আহোঁ এই যা 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 আকৌ আহিবা হা কথা পাতিম দেই ঠিক আছে বসুমতাৰী কথা পাতি আছিলা নাই নাই মই তাৰ পৰা এনেই শুনি আছিলোঁ ফাইল বসুমতাৰী ভাল সাধু ৰচনা কৰি আছা উফ কি গৰম বহিছা অ' ছাৰ ছাৰ বাথৰুমটো চাফা কৰি আহিছোঁ আপুনি কিন্তু লেতেৰা নকৰিব এই নকৰো নকৰো চিন্তা নকৰিবি আচ্ছা এই তুমি যে কৈছিলা এই টপা মূৰৰ মানুহটোক ভাল পাই বুলি কথাটো সঁচা না সঁচা বিদিতা শপত ছাৰ মোক এটা হেল্প কৰিব কৰিম কৰিম কোৱা মানে হেৰি আৰে কলোতো কৰিম বুলি আৰু একো ক'বই নালাগে হেল্পটো কি সেইটোতো শুনি লওক দে 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 কি আৰে কথাটো ক'বা দিছো অ' ছাৰ মই মানে কিবা এটা অনলাইন অৰ্ডাৰ দিছিলোঁ ইয়াৰে এড্ৰেছটো দিছিলোঁ মোৰ মানে হাতত এতিয়া পইচাও নাই বস্তুটো আহিব এতিয়া মোক মানে 300 টকা এটা লাগিছিলে হেই সেইটো কথা দিম দিম কিয় নিদিম দে উলিয়া মোবাইলটো উলিয়া দে QR কোডটো উলিয়া এইটো কৈছে নে চাচোন আহিলে থেংক ইউ ছাৰ আপুনি বহক দিলা কি টকাটো 300 টকাটো দিলা ভাল 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 মানুহক সহায় কৰিব লাগে সহায় কৰাটো ভাল লক্ষ্য উপকাৰ কৰিব লাগে ভাল সাধুটো পকি অবীৰ মানুহজনী ধুনীয়া ন হাইট স্মাইল কালাৰ চুলি কি সুন্দৰী দেখবা বস্তুদা নক'ব তেনেকে লোকক ঘৈণীয়েকৰ বিষয়ে তেনেকে ক'ব পায়নে হেই মই বেয়া অৰ্থত কোৱা নাই নহয় হ'লেও তেনেকে মানুহে কমেণ্ট পাছ কৰে নেকি তই মানে বিশ্বাস কৰে নাই নাই বাহিৰত কাম কৰি আছে কোন অলপ আগতে যে সহায় কৰিলা তেওঁৰ কথা কৈছোঁ এই সাধু এটা ৰচনা কৰিবলৈ আৰম্ভ কৰিছা হেই নহয় হে তাৰ হাতত মানে পইচা নাই বিচাৰিছে যেতিয়া দিলোঁ আৰু ভালে কৰিলা খুব ভাল কৰিলা কথাটো মই প্ৰচাৰৰ ব্যৱস্থা এটা কৰিম
হেই ক'ত প্ৰচাৰ কৰে হে অঁ আমাৰ ইয়াৰ ষ্টাফত হেই কাকতি দা এইবিলাক নকৰিব দেই প্লিজ মই অনুৰোধ জনাইছো নকৰিব দেই কাকতি দা প্লিজ প্লিজ মই বৰবাদ হৈ যাম